চাওক মই আজি এইখন স্কুলত আমাৰে যিবিলাক ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰা তেওঁলোকৰ এডমিশ্যনৰ বিষয়টো লৈ পেলাই বিৰাট জটিল সমস্যাৰ সৃষ্টি হৈছে। কৰোনা ভাইৰাছৰ কাৰণে যেহেতু এই বছৰ পৰীক্ষা পাতা নহ'ল, যিমানখিনি ছাত্ৰ ছাত্ৰী আছিলে ফাইনেল পৰীক্ষা এপিয়াৰ কৰিব লগা, এইসকলক যেহেতু একেবাৰে পাছ কৰি দিয়াৰ ফলত যিখিনি আমাৰ কলেজ হায়াৰ ছেকেণ্ডাৰী স্কুল আছে এইবিলাকত এডমিশ্যনৰ কাৰণে যিমানখিনি কথা আছিলে সেইখিনি কথা দি এতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি এডমিশ্যন দিব নোৱাৰোঁ। ফিল আপ হৈ গ'ল। এতিয়া আধা এডমিশ্যন পালে আধাখিনি আমাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সংখ্যা এতিয়া বাহিৰতে আছে। এইসকল ক'ত পঢ়িব এতিয়া, ক'ত এডমিশ্যন পাব? এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ আমাৰ দায়িত্ব লোৱাৰ দায়িত্ব যিটো কৰ্তব্য আমাৰ গভৰ্ণমেণ্টৰ আছে, মোৰ আছে, জনপ্ৰতিনিধিবিলাকৰ আছে, অভিভাৱক দল সংগঠনবিলাকৰ আছে। যাৰ কাৰণে আমি গভৰ্ণমেণ্টৰ লগত কথা পাতিলোঁ। মই অসমৰ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত ডাইৰেক্ট ফোনত কথা পাতিলোঁ যে বাউৰাগুৰি অঞ্চলত আমাৰ মেট্ৰিক পাছ হোৱা ছাত্ৰ ছাত্ৰীসকল অজস্ৰ আছে। তেওঁলোকে আজি এডমিশ্যন নোপোৱাৰ কাৰণে কান্দি আছে। কোনো কলেজত কোনো হায়াৰ ছেকেণ্ডাৰীত এতিয়া এডমিশ্যন ল'বলৈ ঠাই নাই। গতিকে হায়াৰ ছেকেণ্ডাৰী যিহেতু বাউৰাগুৰিতে আছে, তাত মাত্ৰ বিজ্ঞান শাখা আছে, তাত কলা শাখাটো খুলিব লাগে। লগে লগে শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে মোক কথা দিলে যে আপুনি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ দিব পাৰে তেনেহ'লে মই আজি নিৰ্দেশটো দিম। মই ক'লোঁ যে আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো একমডেশ্যনৰ প্ৰব্লেম আছে ইয়াৰ দায়িত্ব মই ল'ম, মোৰ দায়িত্ব। গতিকে আপুনি জাষ্ট খুলিবৰ কাৰণে অৰ্ডাৰ দিয়ক। আৰু তেখেতে ক'লে যে লগে লগে মই আজি অৰ্ডাৰ দিম আমাৰ ISক যে বাউৰাগুৰি BB হায়াৰ ছেকেণ্ডাৰী স্কুলত বিজ্ঞান শাখাৰ লগতে আমাৰ কলা শাখাও খুলিব লাগে। আৰু এই হিচাপে ময়ো ISক ক'লোঁ, মন্ত্ৰীৰ লগত কথা বাৰ্তা হৈ গ'ল, এতিয়া তুমি খুলিবৰ কাৰণে অৰ্ডাৰ দিয়া। এই হিচাপে এতিয়া অৰ্ডাৰ দিয়া হ'ল, আজি খুলিবৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। যোৱাকালি নটিছো দিয়া হ'ল যে বিজ্ঞান শাখাৰ এডমিশ্যন ইয়াত লোৱা হ'ব। আৰু এইখিনি গোটেইখিনি যিবিলাক হৈ আছে সেই বিষয়টো লৈ পেলাই আজি আমাৰ ইয়াৰে শিক্ষক সমাজৰ লগত, এই অঞ্চলৰ গাৰ্জেনবিলাকৰ লগত, ছাত্ৰ সংগঠনসমূহৰ লগত, আমাৰে সমাজকৰ্মী ব্যক্তি নাগৰিকসকলৰ লগত বুজা পৰা কৰিবৰ কাৰণে, আলাপ আলোচনা কৰিবৰ কাৰণে, আহি থকা দিনবিলাকত এই সমস্যা সমাধানৰ কাৰণে যৌথ প্ৰচেষ্টা যাতে হাতত লোৱাত সুবিধা হয় এইখিনি আলোচনা কৰিবৰ কাৰণে মই আহিছোঁ। মানে কলেজসকলেও কি হ'ল, অলপ বেছি ছাত্ৰ ছাত্ৰী যদি এডমিশ্যন কৰে তাত টাইম নোহোৱা হৈ যায়। ডে শ্বিফ্ট আৰু মৰ্ণিং শ্বিফ্ট হ'লেও মানে অভাৰ হৈ গ'ল। সেইকাৰণে আমি BB হায়াৰ ছেকেণ্ডাৰী কলেজটো আনুষ্ঠানিকভাৱে আৰ্টছ ইণ্ট্ৰডিউচ কৰিলোঁ, ঘোষণা কৰিলোঁ। ইয়াত আমাৰ বাউৰাগুৰি অঞ্চল বা বিভিন্ন অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰৰ কাষতে যিটো আৰ্টছ পঢ়িব পাব, বহুত ভাল কথা। আৰু তেওঁলোকে আৰামত পঢ়িব পাৰিব। সেইকাৰণে আজি আমি BB হায়াৰ ছেকেণ্ডাৰী কলেজত আহি টিচাৰ্ছসকল আৰু ইয়াৰ ৰাইজৰ লগত আহি আমি কথা পাতিলোঁ। তেখেতসকলেও ভাল পালে যে ওচৰতে আমি কলেজ পালে। আৰ্টছ আগত ছায়েন্স আছিলে, কিন্তু আজি আৰ্টছ যিহেতু ইণ্ট্ৰডিউচ কৰা হ'ল, ইয়াত কালি বা পৰহিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িব পাব। মানে গৰাখহনীয়া আমি চাই আছোঁ, অকল এইটো বুলি নহয়, এইটো মেজৰ কিবা। সেইকাৰণে আমি চাই চিতি আমি কাম কৰিম। আমি চাই আছোঁ ক'ত কি হৈছে, ডিপাৰ্টমেণ্টেলক আমি পঠাইছোঁ, তেওঁলোকে ছাৰ্ভে কৰি আছে। এইটো অকল বাৰিষাৰ দিনত আমি কাম কৰিলে নহ'ব, এইটো পাৰ্মানেণ্ট চলিউশ্যন কৰাৰ কাৰণে আমি কাম কৰিব লাগিব।